নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো খবৰে হৈছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নিৰ্বাচনৰ পাছতে জনতাৰ মূৰত মাত খুৰা বাঢ়িল খাদ্য সামগ্ৰীৰ দাম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। নিৰ্বাচন শেষ হোৱাৰ কেইটামান দিন পাছতেই জনতাৰ মূৰত মাত বজাৰত খুৰা বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ দাম। দেশজুৰি বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচাকৈ বৃদ্ধি পালে মূল্য। ইফালে দৈনন্দিন ব্যৱহৃত খাদ্য সামগ্ৰীটো বৃদ্ধি হ'ল মূল্য। প্ৰতি কিলো চাউলত 5ৰ পৰা 10 টকাকৈ বৃদ্ধি পাইছে মূল্য। মচুৰ দাইল, আটা, চিৰা, বুটতো বৃদ্ধি 10 টকাকৈ মূল্য। প্ৰতি লিটাৰত 10 টকাকৈ বৃদ্ধি ভিন্ন কোম্পানীৰ মিঠাতেলৰ দামো। প্ৰতি কেজি মগুত 20 টকা আৰু পিঁয়াজত 5 টকাকৈ বৃদ্ধি পাইছে মূল্য। 18 মে'ৰ পৰা 3 টকাকৈ বৃদ্ধি পাব ব্ৰেডৰ দাম। অভাৱনীয় হাৰত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাম টাঙোনটো সোধাইছে গ্ৰাহকৰ মূৰত। বন্ধুসকলে আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী পকীঘৰৰ পৰা মহিলা সবলীকৰণলৈ মুখ্যমন্ত্ৰীৰ 7টা ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। শীঘ্ৰেই 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখল মুক্ত। এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকাকৈ বৃদ্ধিৰ লক্ষ্য বিজেপি চৰকাৰৰ। কৃষকসকলৰ বাবেও চিন্তা নতুন চৰকাৰৰ। নাৰী সবলীকৰণক লৈও কাম কৰিব নতুন চৰকাৰে। 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। মহিলা উদ্যমিতা অৰুণোদয় ধনক লৈ কৰিব ডাঙৰ ঘোষণা। ৰেচনৰ হিতাধিকাৰীয়েও পাব নতুন সুবিধা। বন্ধুসকলে আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে নিজৰ কথাতে গুৰুত্বহীন কৰিলে প্ৰধানমন্ত্ৰীয়ে। এসপ্তাহৰ বাবে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। নিজৰ কথাক নিজেই গুৰুত্বহীন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক বিদেশ ভ্ৰমণ নকৰিবলৈ কৈ নিজেই বিদেশলৈ ওলাল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় এটা সপ্তাহৰ বাবে আজি ইউৰোপলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ পৰা 20 মে'লৈকে ইউৰোপ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালীলৈ যাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীৰ এই ইউৰোপ ভ্ৰমণক লৈ দেশজুৰি চলিছে এতিয়া চৰ্চা। শেহতীয়াকৈ বিদেশী মুদ্ৰা ৰেহাইৰ বাবে দেশবাসীলৈ বিশেষ আহ্বান কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। এবছৰলৈ দেশবাসীক বিদেশ ভ্ৰমণ নকৰিবলৈ দেশপ্ৰেমী দেখুৱাবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজৰ কথাকে গুৰুত্বহীন কৰি নিজেই বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰীগৰাকী। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, মাত্ৰ 5 দিনত 5টা বৃহৎ সিদ্ধান্ত। থালাপতিয়ে দৃষ্টি কাঢ়িছে এতিয়া দেশবাসীৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। মাত্ৰ 5 দিনতে দেশবাসীৰ দৃষ্টি কাঢ়িছে থালাপতি বিজয়ে। বোলছবি জগতত চমক দেখুওৱা থালাপতিৰ কামতো চমক। শপত লোৱাৰ 5 দিনতে 5টা সৰ্ববৃহৎ সিদ্ধান্ত। স্পৰ্শকাতৰ ৰাজহুৱা এলেকাত সম্পূৰ্ণৰূপে নিষিদ্ধ সুৰাৰ দোকান। স্কুল আৰু কলেজ, ধৰ্মীয় অনুষ্ঠানৰ ওচৰত সুৰাৰ দোকান নিষিদ্ধ কৰা হৈছে। তাৎক্ষণিকভাৱে বন্ধৰ নিৰ্দেশ এনে এলেকাত থকা সুৰাৰ দোকানসমূহক। ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ বেনাৰ আৰু পোষ্টাৰ। পথ, উপপথ, অট্টালিকা খুঁটাত মাৰিব নোৱাৰিব পোষ্টাৰ। তামিলনাডুৰ প্ৰতি ঘৰ লোকৰ বাবে 200 ইউনিট বিদ্যুৎ বিনামূলীয়া কৰা হৈছে। 500 ইউনিটকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকে পাব এই সুবিধা। আৰু 500 ইউনিটকৈ বেছি বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকলৈ 100 ইউনিট বিদ্যুৎ ফ্ৰী। তামিলনাডুৰ সকলো মহিলাৰ বাবে বাছ সেৱা বিনামূলীয়া কৰা হৈছে। ষ্টেলিন চৰকাৰৰ বিত্তীয় অৱস্থাৰ বিষয়ে মুকলি কৰা হ'ব শ্বেতপত্ৰ। বোলছবি জগতত চমক দেখুওৱা থালাপতিৰ কামতো চমক। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, অৰ্থনৈতিক সংকটৰ কাৰণ বিচাৰি চৰকাৰলৈ 2টা প্ৰশ্ন খাৰ্গেৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। অৰ্থনৈতিক সংকটক লৈ কেন্দ্ৰীয় চৰকাৰলৈ 2টা প্ৰশ্ন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰোঁতে আমেৰিকাৰ পৰা অনুমতি কিয় বিচাৰিবলগীয়া স্থিতি হৈছে দেশৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ পাছতো ভাৰতৰ জনতাই সকাহ পোৱা নাই কিয়। বিপৰীতে কেন্দ্ৰীয় কৰ বৃদ্ধি কৰা হৈছিল।
এতিয়া মুদ্ৰাস্ফীতি হ'লে জনতাই কিয় সেই ভাৰ উঠাব লাগিব? দেশৰ জনতাই বুজিব লাগিব যে আন্তঃৰাষ্ট্ৰীয় ইন্ধন সংকটৰ লগতে দেশৰ অৰ্থনৈতিক সংকটৰ মুখ্য কাৰণ মোদী চৰকাৰৰ নেতৃত্বৰ সংকট, দূৰদৰ্শী চিন্তাৰ অভাৱ আৰু অযোগ্যতা। এই সংকট মোদী চৰকাৰে নিৰ্মাণ কৰা সংকট, যাৰ প্ৰতিদান দেশৰ জনতাই পেট্ৰল আৰু ডিজেলত জেপৰ ধন খৰচ কৰি ভুগিছে। মধ্যপ্ৰাচ্য যুদ্ধৰ সময়ত দেশবাসীক সকলো ঠিকেই থকা বুলি ক'লে, কংগ্ৰেছৰ প্ৰশ্নসমূহৰো কোনো উত্তৰ নিদিলে, আমেৰিকাৰ অনুমতিৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ সাৰ্বভৌমত্বত আঘাত সানিলে। বন্ধুসকল, এই মুহূৰ্তত বতৰক লৈ আহি পৰিছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ। কিন্তু অন্ধকাৰময় মহানগৰ, বাহিৰলৈ নোলাব, বতৰে চলাব তাণ্ডৱ লীলা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। অন্ধকাৰময় মহানগৰ, আৰম্ভ মুষলধাৰ বৰষুণ, কোনো কাৰণত বাহিৰলৈ নোলাব, বতৰে চলাব তাণ্ডৱ লীলা। মহানগৰীত কৃত্ৰিম বানৰ আশংকা আছে এতিয়া। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ অভিযান। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। নাটনিৰ সুযোগ লৈ চিলিণ্ডাৰৰ কলা ব্যৱসায়, ৰন্ধন গেছৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে প্ৰশাসনৰ বৃহৎ অভিযান। কলাগাছিয়া দিগজানিনৰ পৰা জব্দ 110টা গেছ চিলিণ্ডাৰ, অবৈধভাৱে মজুত কৰি অধিক দামত বিক্ৰীৰ অভিযোগ। হছাবুদ্দিন ঘৰ আৰু ছফিকুল ইছলামৰ দোকানৰ পৰা 110টা চিলিণ্ডাৰ জব্দ কৰা হৈছে ইতিমধ্যে। কলা ব্যৱসায়ীৰ মাজত খোৱা দোৱা। ফুটপাথত দোকান দিয়ে ব্যৱসায়ী সাৱধান হৈ যাওক। 3 দিনৰ ভিতৰত খালী কৰিব লাগিব দোকান, অন্যথা প্ৰশাসনে ল'ব একশ্যন। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। ফুটপাথত দোকান দিয়া ব্যৱসায়ী সাৱধান হৈ যাওক। 3 দিনৰ ভিতৰত ফুটপাথ মুকলি নকৰিলে প্ৰশাসনে ল'ব একশ্যন। 3 দিনৰ ভিতৰত ফুটপাথ মুকলি নকৰিলে চিল কৰি দিয়া হ'ব দোকান আৰু পোহাৰ। ফুটপাথ দখল কৰি ব্যৱসায় কৰা দোকানীক সকিয়নি পৌৰ নিগমৰ, অন্যথা অনিৰ্দিষ্ট কাললৈ চিল কৰি দিয়া হ'ব ব্যৱসায়িক প্ৰতিষ্ঠান। যান-জঁট আৰু পথচাৰীৰ দুৰ্ভোগ নিৰসনৰ বাবে কঠোৰ পৌৰসভা। আজি 16 মে'ৰ ভিতৰত খালী কৰিব লাগিব ফুটপাথৰ দোকানসমূহ, অন্যথা আজি 16 মে'ৰ পাছতে আৰম্ভ হ'ব প্ৰশাসনৰ অপাৰেশ্যন ক্লিন। জৰুৰী জাননী জাৰি কৰি কঠোৰ নিৰ্দেশনা নলবাৰী পৌৰসভাৰ। আজি পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে সুৰা বিপণী বন্ধ কৰাৰ দাবীত ভয়ংকৰ প্ৰতিবাদ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত শ শ লোকৰ ভয়ংকৰ প্ৰতিবাদ। প্ৰতিবাদী জনতাৰ ৰুদ্ৰ মূৰ্তিত স্তব্ধ ৰাজপথৰ যাতায়ত। শীঘ্ৰে চাপৰত বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ। চাপৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি চলি আছে এই প্ৰতিবাদ। চাপৰৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত এই প্ৰতিবাদ কাৰ্যসূচী। শ শ প্ৰতিবাদকাৰীয়ে 17 নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। সুৰাৰ বিপণী বন্ধ কৰাৰ দাবীত শ শ লোকৰ ভয়ংকৰ প্ৰতিবাদ। প্ৰতিবাদ জনতাৰ ৰুদ্ৰ মূৰ্তিত স্তব্ধ হৈছে ৰাজপথৰ যাতায়ত। শীঘ্ৰে চাপৰত বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে। চাপৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি চলি আছে এই প্ৰতিবাদ। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।